নমস্কাৰ, আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি 5 নৱেম্বৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ দিন হয়। সেইবাবে ভাবিলোঁ তেখেতক শ্ৰদ্ধাঞ্জলি আগবঢ়াই থৈ আহোঁ। মইনো ক'ত শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ, আপোনালোকক দেখাম মই। সেইবাবে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আমি আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আহিছোঁ। তাত পাই মই আপোনালোকক দেখাই আছোঁ। এয়া আমি এতিয়া কলাক্ষেত্ৰ পালোহি। এইপিনে পাৰ্কিং এৰিয়া আছে। এয়া কলাক্ষেত্ৰ। এইখন কলাক্ষেত্ৰত নতুনকৈ বনাইছে, সেইবাবে প্ৰাংগণে অলপ খেলিব বিচৰাৰ বাবে তাক খেলাই লৈছোঁ। তাৰপিছত যাম। ককাক নাহিলে, ককাক বাহিৰতে বহিছে। ইয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিছু সম্পদ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। যদি তাত ভিতৰত কেমেৰা সোমাব দিয়ে আপোনালোকক দেখাম। যদি সোমাব নিদিয়ে, আজি মই আৰু প্ৰাংগণ আৰু বৰাদাই চাম আৰু। এয়া আমাৰ ঘৰৰ দাদাই হয়। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম 1926 চনত 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াত হৈছিল। সেই মহান পুৰুষজন বহুত সৰুৰে পৰাই প্ৰতিভাশালী ব্যক্তি আছিল। তেখেতে 5 বছৰ বয়সত গুৱাহাটীৰ কটন কলেজীয়া হাইস্কুল সভাত প্ৰথম গীত পৰিৱেশন কৰিছিল। তেখেতে বহুতো ভাষাত সংগীত ৰচনা আৰু কণ্ঠদানো কৰিছে, যেনে বঙালী ভাষা, হিন্দী, ইংৰাজী ভাষা আদি। তেখেতক অসম চৰকাৰে অসম ৰত্ন আৰু ভাৰত চৰকাৰে ভাৰত ৰত্নৰে তেখেতক সন্মানিত কৰিছিল। তেওঁ বহুতো বঁটা পাইছিল, যেনে পদ্মশ্ৰী বঁটা, পদ্মভূষণ বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ইত্যাদি। তেখেতে বিশেষকৈ অসমীয়া সংস্কৃতিলৈ যিবোৰ অৱদান আগবঢ়াই থৈ গৈছে, সেই অৱদানবোৰৰ বাবে তেখেত আমাৰ হৃদয়ত সদায় জীয়াই থাকিব আৰু তেখেতৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। ইয়াতে তেখেতৰ সকলো অমূল্য সম্পদ সাঁচি ৰখা হৈছে। এয়া ভূপেন হাজৰিকাদেৱ। শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। কৃষ্ণ কৰা, কৃষ্ণ কৰা, কৃষ্ণ প্ৰভু। আমাৰ কেমেৰা সোমোৱাব দিয়া নহয়, সেইবাবে দেখাব নোৱাৰিম। এয়া আমি চাই চালানে? ভিতৰত তেখেতৰ অমূল্য সম্পদবোৰ ইমান ধুনীয়াকৈ সাঁচি ৰখা হৈছে। আপোনালোকো কেতিয়াবা আহিলে চাব পাৰিব। এতিয়া আহি পালোহি মই। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে চেনেলটোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। পুনৰ আকৌ আন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল।